Welcome to my channel আৰু আজি আমি কৈ আছোঁ ক'ত গৈ আছিলোঁ ন নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ ঠিক আছে নগাঁও পল্লিগুদামৰ ওচৰত আছে মহামৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ আমি তেতিয়াহ'লে অলপ টাইম চলাইছে মই চলাব লাগিব অলপ দূৰ আছে হয় নহয় ঠিক আছে বলক গৈ থাকোঁ তেতিয়াহ'লে আমি আহি আছোঁ এতিয়া আৰু ৰাস্তা একেবাৰে বেয়া একদম খোলা বমা ৰাস্তা জানো এতিয়া গৈ আছোঁ বাৰু ভাগৰ লাগিছে অলপমান আৰু ঠিক আছে আহক তেতিয়াহ'লে Finally, I reached here. So it's a very beautiful temple, Mahamrityunjay temple. So actually, it is situated near Bordua at Kalajugi. Yes, Kalajugi. So in the district of Nagaon and 120 kilometers far away from the heart of city of Assam, Guwahati. So it's a very beautiful temple, isn't it? So খুব ধুনীয়া টেম্পল এই জাষ্ট পাইছোঁহি আৰু ঠিক আছে দেখাই যাম ইয়াৰ ভিতৰৰ ভাগ আৰু এই জাষ্ট পাইছোঁহি আৰু খুব ভাল লাগিছে চ' লেটছ কাম উইথ মি ইট ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট শিৱলিংগা এট দ্য হাইট অফ 106 ফুট মানে টাইমিং মিলা নাছিলে চ' আজি আহিছোঁ চ' দেখুৱাই যাম বাৰু একচুৱেলি এই মন্দিৰ 22 ফেব্ৰুৱাৰীত প্ৰথমতে খুব ডাঙৰ উদ্বোধনৰ কাৰণে মানে প্ৰাণ প্ৰতিষ্ঠাৰ এটা মহোৎসৱৰ দ্বাৰা কৰা হৈছিলে আৰু এই প্ৰাণ প্ৰতিষ্ঠাৰ যোনটো মহোৎসৱ আছিলে মানে 2021 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা প্ৰায় 25 ফেব্ৰুৱাৰীলৈকে এটা কাৰ্যসূচী আছিলে আৰু সেই সময়ত মানে সেই সময়ৰ মুখ্যমন্ত্ৰী শ্ৰীযুত স্বনামধন্য শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু প্ৰায় 250জনমান পুৰোহিত আহিছিলে তামিলনাডুৰ পৰা আৰু প্ৰায় 108টা মানে যজ্ঞকুণ্ড স্থাপন কৰা হৈছিল আৰু তাৰ পৰা তিনিদিনীয়া কাৰ্যসূচীত যেতিয়া কৰা হৈ গৈছিলেগৈ তাৰপিছত প্ৰায় 26 ফেব্ৰুৱাৰী 2021 তেতিয়াৰ পৰা সাধাৰণ ভক্তসকলৰ কাৰণে এই মন্দিৰটো মুকলি কৰা হৈছিল চনৰ 28 এপ্ৰিলত যি প্ৰচণ্ড ভূমিকম্প এটা হৈছিলে আৰু সেইটো তাৰ মানে ৰিক্টাৰ স্কেলৰ 6.7 আছিলে আৰু সেইকাৰণে সেই ভূমিকম্পৰ ফলত ইয়াৰ ওপৰৰ অংশত কিছু হাত মেলিছিল কিন্তু ইয়াৰ কোনো গাঁথনিগত ক্ষতি হোৱা পৰিলক্ষিত হোৱা নাছিলে আৰু বহুত ধুনীয়া মন্দিৰ বহুতো ভক্তগণৰ সমাৱেশ আজিও ঘটিছে বহুতেই ডাঙৰ আৰু গৰম পৰিছে আজি বহুত গৰম পৰিছে Now we have just reached at Kholong Resort and it is situated on the major highway in the Jaklabandha in the district of Nagaon and is charmingly tucked away in the foothills of Karbi Anglong in Kaziranga and it's a very beautiful place আৰু এয়া খোজকাঢ়ি গৈ আছোঁ এই দেখিছে বহুত ধুনীয়া ভিউ আছে আৰু ঠিক আছে বলক এইফালে দেখুৱাই যাম সকলোবোৰ এয়া চাওক মোৰ পিছফালে কিংকং এই কি ধুনীয়া একদম ৰৈ আছে আৰু হেৰি কৰি পেলাই মানে হেলিকপ্টাৰ এখন ফিল্ম আছিলে বাৰু তেনেকুৱা লাগিছে খুব ধুনীয়া ঠিক আছে মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ
ইয়াত একো নেখালোঁ, মাত্ৰ আহিলোঁ আৰু অলপ চালোঁ। পৰঠা খাই আহিছিলোঁ যেতিয়া মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ, তাতে মানে এখন হোটেল এখনত খালোঁ। আৰু ছোৱালীজনীকো থৈ আহিছোঁ, এই কাজিৰঙাতে থৈ আহিছোঁ, মানে আইতাকৰ ঘৰত, মানে মোৰ মিছেছৰ ঘৰত। চ' এতিয়া স্কুটিতে আহিছিলোঁ আমি, আধা মিছেছে চলালে, আধা মই চলাইছিলোঁ। ঠিক তেনেকৈ ভাগ বতৰা কৰি আহি আছিলোঁ। আৰু এতিয়া যাম আকৌ কাজিৰঙা যাম, ছোৱালীজনীক লৈ পেলাই আকৌ বোকাখাত যাব লাগিব। চ' বেচিকেলি যদি ভাল পালে ভিডিঅ'টো, তেতিয়াহ'লে ডোণ্ট ফৰগেট টু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ ফৰ ৱাচিং। এয়া গ'লো আৰু মই আহি আছোঁ এতিয়া বোকাখাতলৈ। মাক পিছফালে আছে, এই স্কুটি চলাই আছে। এয়া মাক পিছফালে আছে স্কুটি, গ'লো।